हेलो गाइस गुड मर्निंग आহি গলো আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ গাইস বৰ্তমান মই এতিয়া গেটত বহি আছো আৰু আজি আপোনালোকক মই এটা কথা ক'ব বিচাৰো গাইস এতিয়া বৰ্তমান মই পুৰণা গেটত বহি আছো আৰু ইফালে গেটখন চাব পাৰিব গাইস এইটো হ'ল পুৰণা গেট আপোনালোকে গম পাইছো চাগে নতুন গেটত কাম চলি আছে গুটিকে এই গেটখনত আহিছো আৰু এতিয়া বৰ্তমান পুৰণা গেটত আছো গাইস আৰু ইফালে আপোনালোকক দেখাই আছো বাৰু মই এটা গছৰ মানে এই গছৰ পাত আৰু ফুলটো একদম ৰঙা চাওক গাইস এইটোও হয় আৰু এইটোও হয় চাওক মানে পাত গছৰ ফুল একদম ৰঙা ইফালে চাব পাৰিব চাওক আৰু এইটো হ'ল গছটো কিমান ধুনীয়া এই গছটো কমেন্ট কৰি জনাবচোন গাইস কি গছৰ নামটো কমেন্ট কৰি জনাব গাইস আৰু ইফালে আমাৰ ফ্ৰেণ্ড এজন আছে ফ্ৰেণ্ডে ধুনীয়াকৈ আহিলে ই কামত আহিলে আৰু এতিয়া বৰ্তমান কামৰ টাইম হোৱা নাই अच्छा एक बात पूछता मैं आपको आप लोग का लैंग्वेज से मैं अभी काम में जा रहा हूँ ये कैसा बोलना उसको तेलुगु में मैं अभी काम में जा रहा हूँ నేను ఇప్పుడు పనికి పోతున్నా अच्छा నేను ఎప్పుడు పనికి వెళ్తున్నా अच्छा बढ़िया सो गाइस मैं আজি তেলুগু এটা কথা শিকিব পালো আৰু বহুত ভাল লাগিলে এই কথাটো ভাল লাগিছে শুনি ময়ো শিকি আছো আৰু লাহে লাহে আৰু শিকিম আৰু যাতে ভালে ভালে থাকিব পাওঁ হায়দৰাবাদলৈ আহিছো যেতিয়া 3-4 বছৰমান থাকিব পালে এনে অটোমেটিক শিকি যাম গাইস সো গাইস ইমানে